নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ, ৰাজ্যৰ লাখ লাখ লোকৰ একাউণ্টত সোমাব ধন আৰু আপুনি অতি শীঘ্ৰে কৰক এইকেইটা কাম। যদি এইকেইটা কাম কৰে তেনেহ'লে আপোনাৰ একাউণ্টত সোমাব ধন। দৰ্শকসকল, আপোনাৰ একাউণ্টৰ সৈতে লিংক কৰক আধাৰ কাৰ্ড আৰু কিছু সময় পিছতেই বৃদ্ধ পেঞ্চনৰ ধন সোমাব একাউণ্টত আৰু অহা 24 ঘণ্টাৰ পিছতেই ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ অৰ্থাৎ অৰুণোদয় আঁচনিৰ ধন সোমাব একাউণ্টত, লগতে বিধৱা পেঞ্চনৰ ধন সোমাব একাউণ্টত। আজিৰ পৰৱৰ্তী খবৰটো হৈছে এটা খুবেই ভয়ংকৰ খবৰ, কিয়নো আজি পুনৰ ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে। এবাৰ চলন্ত অৱস্থাত লাঞ্ছিত হৈছে যাত্ৰীবাহী ৰেল। দৰ্শকসকল, খবৰ পোৱা মতে এটা গৰুক খুন্দোৱাৰ ফলতে লাঞ্ছিত হৈছে যাত্ৰীবাহী ৰেলখন আৰু উৰিষ্যাৰ ঝাৰচুগুদাৰ পৰা সম্বলপুৰলৈ গৈ থকা অৱস্থাতে এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে আৰু অতি ক্ষীপ্ৰ গতিত চলি আছে উদ্ধাৰ অভিযান। পৰৱৰ্তী খবৰটো হৈছে এটা খুবেই ভাল খবৰ, কিয়নো লাখ লাখ নিবনুৱালৈ ভাল খবৰ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দৰ্শকসকল, আজি মুকলি হ'ব চৰকাৰী চাকৰিৰ আবেদনৰ পৰ্টেল আৰু আজি মাজনিশাতেই মুকলি হ'ব এই পৰ্টেল আৰু এই পৰ্টেল মুকলি হোৱাৰ লগে লগে আপুনি চাকৰিৰ বাবে আবেদন কৰিব পাৰিব। জানিব পৰা মতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে 12,600 পদৰ বাবে কৰিব পাৰিব আপুনি আবেদন আৰু চতুৰ্থ বৰ্গৰ বাবে মুকলি কৰা হৈছে 5,000 পদ আৰু অষ্টম শ্ৰেণী উত্তীৰ্ণ যুৱক যুৱতীয়েও চতুৰ্থ বৰ্গৰ বাবে কৰিব পাৰিব আবেদনৰ প্ৰক্ৰিয়া আৰু আজি নিশা 12 বজাৰ লগে লগে মুকলি হ'ব এই পৰ্টেল আৰু এই অনলাইন আবেদনৰ অন্তিম তাৰিখটো হৈছে 29 ডিচেম্বৰ। দৰ্শকসকল, আপোনালোকে এই আবেদনৰ বাবে দিব নালাগে কোনো ধৰণৰ মাচুল। যোৱাকালি ষ্টুডিঅ'ত গান গাই থকা সময়তে জুবিন গাৰ্গ হঠাতে অসুস্থ হৈ পৰিছিল। তাৰ অসুস্থ হোৱাৰ লগে লগে জুবিন গাৰ্গক এটা হস্পিটেললৈ লৈ যোৱা হৈছিল আৰু এতিয়া জুবিন গাৰ্গে সুস্থ হৈ আছে আৰু বিয়লি বা শুক্ৰবাৰে পুৱা কেবিনলৈ আনিব কণ্ঠশিল্পীগৰাকীক অৰ্থাৎ জুবিন গাৰ্গক। আৰু আজি খবৰ পোৱা মতে পুৱাৰ আহাৰ গ্ৰহণ কৰি শুই আছে বৰ্তমান জুবিন গাৰ্গ। দৰ্শকসকল, জুবিন গাৰ্গৰ এই অসুস্থতাৰ বাবে লণ্ডনৰ ভ্ৰমণ বৰ্তমান বাতিল কৰিছে জুবিন গাৰ্গে আৰু খবৰ পোৱা মতে বৰ্তমান সময়ৰ কাৰণে বাতিল কৰিছে জুবিনৰ সকলো অনুষ্ঠান আৰু বৰ্তমান জুবিন গাৰ্গ নেমকেয়াৰ হাস্পাতালৰ চিকিৎসকৰ তত্বাৱধানত আছে বুলি জানিব পৰা গৈছে। এবাৰ ইজৰাইলে ভয়ংকৰ ব্লুপ্ৰিণ্ট সাজিছে। এই মুহূৰ্তত জনাইছো এটা যুদ্ধৰ খবৰ। এবাৰ 3 দিনৰ ভিতৰত গাজা সম্পূৰ্ণ দখল কৰিব ইজৰাইলে বুলি হুংকাৰ দিছে আৰু আনফালে এইবাৰ ইজৰাইলে লক্ষ্য কৰিছে হিজবুল্লাহক। দৰ্শকসকল, হিজবুল্লাহে আৰম্ভণিৰে পৰা আক্ৰমণ কৰি আহিছে ইজৰাইলক বুলি এক খবৰ আহি পৰিছে। গতিকে যিকোনো মুহূৰ্ততে লেবানন আক্ৰমণ কৰিব পাৰে ইজৰাইলে আৰু আমেৰিকাৰ পৰা ইতিমধ্যে ইজৰাইলে লাভ কৰিছে অত্যাধুনিক অস্ত্ৰ। আজিৰ পৰৱৰ্তী খবৰটো হৈছে এটা খুবেই ভাল খবৰ, কিয়নো চৰকাৰী কৰ্মচাৰীৰ বাবে বিশেষ সুবিধা প্ৰদান কৰা হৈছে। দৰ্শকসকল, দেৱালী উপলক্ষে আগবঢ়োৱা হৈছে বিশেষ সুবিধা চৰকাৰী কৰ্মচাৰীলৈ। দৰ্শকসকল, চৰকাৰী কৰ্মচাৰীক আগবঢ়োৱা হ'ব দেৱালীৰ বোনাছ আৰু 7,000কৈ টকা প্ৰদান কৰা হ'ব চৰকাৰী কৰ্মচাৰীলৈ। দৰ্শকসকল, দিল্লী চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ। পৰৱৰ্তী খবৰটো হৈছে এটা খুবেই ডাঙৰ খবৰ, নিৰ্বাচনী গৰম বতৰ মাজতে এইবাৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। কিন্তু আজি নিশা কংগ্ৰেছ নেতালৈ লক্ষ্য কৰি আক্ৰমণ চলাইছে দুৰ্বৃত্তই। খবৰ পোৱা মতে মন্ত্ৰী তথা কংগ্ৰেছ প্ৰাৰ্থীৰ কনভয়ত অতৰ্কিত হৈছে শিলাবৰ্ষণ। দৰ্শকসকল, ছত্তীশগড়ৰ মন্ত্ৰী গুৰু ৰুদ্ৰ কুমাৰৰ কনভয়ত এই ভয়ংকৰ আক্ৰমণ সংঘটিত হৈছে আৰু খবৰ পোৱা মতে প্ৰথমতে ৰক্ষা পৰিছে মন্ত্ৰী তথা কংগ্ৰেছ প্ৰাৰ্থী গুৰু ৰুদ্ৰ কুমাৰ আৰু দুৰ্বৃত্তই কৰা আক্ৰমণৰ ফলতে বাহনৰ বিস্তৰ ক্ষতিসাধন হৈছে বুলি জানিব পৰা গৈছে আৰু ইতিমধ্যে হৈ গৈছে ছত্তীশগড় বিধানসভাৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ। দৰ্শকসকল, 17 নম্বৰত আছে দ্বিতীয় পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া আৰু এই নিৰ্বাচনী গৰম বতৰ মাজতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ৰাজ্যত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এবাৰ বগী নদীৰ 14 মাইলত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দৰ্শকসকল, মটৰচাইকেল আৰু ব্যক্তিগত বাহনৰ মাজত সংঘটিত হৈছে ভয়ংকৰ সংঘৰ্ষ আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ ফলতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে মটৰচাইকেল চালকজন আৰু জানিব পৰা মতে 14 মাইলৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো আৰু এই দুৰ্ঘটনাত আহত হোৱা ব্যক্তিগৰাকীক লখিমপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে আৰু খবৰ পোৱা মতে দুৰ্ঘটনাত পতিত হোৱা 2খন বাহন উদ্ধাৰ কৰি থানালৈ লৈ যোৱা হৈছে। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। আজি নিশা কলগছিয়াৰ ৰুবি গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা, কিয়নো 4চকীয়া বিলাহী বাহন লৈ মহিলাক অপহৰণৰ চেষ্টা কৰিছে দুৰ্বৃত্তই
আৰু তথ্য পোৱা মতে স্বামী ঘৰত নথকাৰ সুযোগ লৈ 2 সন্তানৰ মাতৃ ফুলমন নেচাক অপহৰণৰ চেষ্টা কৰিছে দুৰ্বৃত্তই। দৰ্শকসকল, দুৰ্বৃত্তৰ দলটোৱে মহিলাগৰাকীক অপহৰণৰ চেষ্টা চলাওঁতে সৃষ্টি হৈছিল হুলস্থুলীয়া পৰিৱেশ। আৰু মহিলাগৰাকীৰ চিঞৰত ওচৰ চুবুৰীয়াই আটক কৰিছে 3 অপহৰণকাৰীক। আৰু আটকাধীন 3 অপহৰণকাৰীক ক্ৰমে মাজুলীৰ জেংৰাইমুখ আৰক্ষী থানা এলেকাৰ ফুলনি গাঁৱৰ কামিদৰ শইকীয়া, আৰু এইফালে গুৱাহাটী বঙাগড় যোগেশ্বৰ তালুকদাৰ আৰু বালিকুৰি গাঁৱৰ শাহজাহান আলী বুলি জানিব পৰা গৈছে। আৰু ইতিমধ্যে AS01QC6168 নম্বৰৰ বিলাহী বাহনসহ 3 অপহৰণকাৰীক ৰাইজে আটক কৰি চমজাই দিলে বালিকুৰি আৰক্ষী। দৰ্শকসকল, দুৰ্বৃত্তৰ দলটো নাৰী দেহ ব্যৱসায়ী চক্ৰৰ সৈতে জড়িত থকাৰ সন্দেহ কৰিছে ৰাইজে। আৰু আটকাধীন অপহৰণকাৰী কেইজনক কলগছি আৰক্ষী থানাত অব্যাহত ৰাখিছে জেৰা। লগতে এই ঘটনাৰ মূল মাষ্টাৰ মাইণ্ড বালিকুৰি গাঁৱৰ আফজল আলীক গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে আৰক্ষীয়ে বুলি জানিব পৰা গৈছে। পৰৱৰ্তী খবৰ, এবাৰ গুৱাহাটীত পুনৰ অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল। গতিকে এই ক্ৰিকেট খেল চাবলৈ হ'লে আপোনালোকে কেনেধৰণে কিমান টকা ক্ৰিকেট ক্ৰয় কৰিব লাগিব আমি সুবিশেষ জনাই আছোঁ। দৰ্শকসকল, 28 নৱেম্বৰত অনুষ্ঠিত হ'ব ভাৰত অষ্ট্ৰেলিয়াৰ T20 মেচ। আৰু গুৱাহাটীত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত T20 মেচ অনুষ্ঠিত হ'ব 28 নৱেম্বৰত। আৰু হাই ভল্টেজ T20 মহাৰণৰ বাবে আজিৰ পৰা অনলাইন যোগে আৰম্ভ হৈছে টিকেট বিক্ৰী। আৰু এই খেলখনৰ বাবে টিকটৰ মূল্য সৰ্বাধিক হৈছে 4000 টকা। আৰু ছাত্ৰ ছাত্ৰীৰ বাবে সৰ্বনিম্ন 500 টকাতে চাব পাৰিব এই খেলখন। আৰু এই খেলখনৰ বাবে টিকটৰ মূল্য হৈছে 500, 750, 1500, 2000, 3000 আৰু 4000 টকা পৰ্যন্ত ধাৰ্য কৰা হৈছে। আৰু খেলৰ টিকট বুক মাই শ্ব'ৰ জৰিয়তে বিক্ৰী হ'ব। এবাৰ প্ৰসংগ ৰাঘৱ ট্ৰল আৰু অভিনেতা যতীন বৰা। ৰাঘৱ ছবিখনক লৈ আপুনিও কৰিছিল নেকি সামাজিক মাধ্যমত কোনো ধৰণৰ ট্ৰল? ৰাঘৱক লৈ ট্ৰল কৰা সকল এতিয়া সাৱধান হৈ যাওক, কিয়নো অসম আৰক্ষীৰ কাষ চাপিছে এইবাৰ জনপ্ৰিয় অভিনেতা যতীন বৰাই। আৰু ৰাঘৱৰ সকলো ট্ৰলচাৰ্চৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে এইবাৰ অভিনেতা যতীন বৰাই। আৰু ইতিমধ্যে গুৱাহাটীত চাইবাৰ থানা গোচৰ ৰুজু কৰিছে যতীন বৰাই। দৰ্শকসকল, 13/23 নম্বৰত গোচৰ ৰুজু কৰিছে চাইবাৰ আৰক্ষীৰ কবলত। এইবাৰ ৰাঘৱক লৈ ট্ৰল কৰা সকল যিকোনো মুহূৰ্তত পৰিব পাৰে ভয়ংকৰ বিপদত, কিয়নো ট্ৰলাৰ্ছসকল যিকোনো মুহূৰ্তত হ'ব পাৰে আৰক্ষী থানাৰ অনিমন্ত্ৰিত অতিথি। কিন্তু ইতিমধ্যে ৰাঘৱক লৈ ট্ৰল কৰা বহুতৰ সোঁত বৈছে আৰক্ষী থানালৈ। মুক্তিৰ পূৰ্বে ব্যাপক বিতৰ্কত সোমাই পৰিছিল যতীন বৰা অভিনীত ছবি ৰাঘৱ, আৰু যাৰ বাবেই অৱশেষত এই সিদ্ধান্ত লৈছে জনপ্ৰিয় অভিনেতা যতীন বৰাই। এবাৰ 100 টকাৰে 50 লাখ টকাৰ গৰাকী হ'ল 17 বছৰীয়া দিশা দাস। 5 লাখ টকীয়া বিলাহী মাৰ্চিডিজ বেঞ্জাৰ গৰাকী হ'ল বৰপেটাৰ এগৰাকী 70 বছৰীয়া কিশোৰী। এবাৰ কপাল ফুলিছে এগৰাকী 70 বছৰীয়া কিশোৰীৰ। এবাৰ বৰপেটা চহৰৰ 2 নং গলিয়াহাটী নিবাসী পৰমানন্দ দাসৰ একমাত্ৰ কন্যা আছিল দিশা দাস, আৰু তেওঁ আজি 50 লাখ টকীয়া বাহনৰ গৰাকী হ'ল।